নমস্কাৰ শ্ৰোতা দৰ্শক, সুপ্ৰভাত। আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে দৈনিক ৰাশিফল শিতান্তি লৈ আহিছোঁ। আজি ইংৰাজী অক্টোবৰ মাহৰ 11 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 24 তাৰিখ মঙলবাৰ। আজি সূৰ্যোদয় সময় হৈছে 5:16 আৰু সূৰ্যাস্তৰ সময় হৈছে 4:55। মেঘ ৰাশি, নিজৰ ওপৰত বেছি হেঁচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। আপুনি আজি নিজৰ জীৱন সাৰথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে যোজনা সফল হ'ব। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশ দূৰ কৰিব। প্ৰেমত ভৰপূৰ আনন্দ লাভ হ'ব। বৃষ ৰাশি, কিছুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক আৰু পৰিস্থিতিৰ লগত সন্মুখীন হ'বলৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। আজিৰ দিনটোত আপুনি হনুমান চালিচাৰ পাঠ কৰিলে স্বাস্থ্যৰ বাবে শুভ হ'ব। কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আপোনাৰ কথা নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখ অটুট থাকিব। কৰ্কট ৰাশি, আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব। আপোনাৰ ভৱিষ্যত সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ ফলস্বৰূপ ফল আজি পাব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি আপুনি ময়ূৰৰ পাখি ঘৰত ৰাখিলে আপোনাৰ ব্যৱসায়ৰ ওপৰত ভাল প্ৰভাৱ পৰিব। সিংহ ৰাশি, আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। সন্ধিয়াৰ সময়ত ৰান্ধনীঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। আজি আপুনি হালধীয়া ভাত বনাই দুখীয়াৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি সবল হ'ব। কন্যা ৰাশি, বন্ধু অথবা সহকৰ্মীৰ স্বাৰ্থজড়িত ব্যৱহাৰ আপোনাক মানসিকভাৱে কষ্ট দিব পাৰে। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে, আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱকো আঘাত পাব পাৰে। আজি আপুনি সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। তুলা ৰাশি, মাদক দ্ৰব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপোনাক যধে-মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা-দেউতাৰ চিন্তিত হ'ব পাৰে আজি, সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'ব পাৰে। আজি আপুনি ক'লা ঘোঁৰাৰ খেৰেদি তৈয়াৰী ৰিং পৰিধান কৰিলে স্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশি, আপোনাৰ খঙৰ বাবে আজি বিপদত পৰিব পাৰে, যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিভূতিত পেলাই দিব পাৰে। সেইবাবে আপুনি আপোনাৰ আজি খং নিয়ন্ত্ৰণ কৰক আৰু কাউৰীক ভজা খাদ্য নাইবা তেলজাতীয় খাদ্য যেনে পকোৰা ইত্যাদি দান কৰি আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। ধনু ৰাশি, অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰি ৰাখিব। আপোনাৰ সন্মুখত অহা বহুত সুযোগত আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক। আজি আপুনি সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা থাকিব। মকৰ ৰাশি, আপুনি জানে আপোনাৰ বাবে কি ভাল হ'ব। সেইবাবে শক্তিশালী আৰু স্পষ্টবাদী আজি হওক আপুনি।
সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিব বা তৈয়াৰ হৈ যাওক। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। আজি আপুনি আৰ্থিক স্থিতি সবল ৰাখিবলৈ কাঁহৰ দান কৰক। কুম্ভ ৰাশি, স্বাস্থ্য ভালে থাকিব। অতিৰিক্ত ধন আপুনি লাভ কৰিব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ। আপোনাৰ প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক আনিব। আপোনাৰ চকুপানী মুচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আজি আপুনি চাকৰি অথবা ব্যৱসায়িক লাভৰ বাবে নিজকে কষ্ট নিদিয়াকৈ জোতাৰ তলত তামৰ 7টা গজাল অথবা কিল মাৰি লওক। মীন ৰাশি, আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আহে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আজি ব্যৱসায়িক জীৱনত সফলতা অৰ্জন কৰিবৰ বাবে নিজৰ লগত অনবৰতে হালধীয়া ৰঙৰ কাপোৰ অথবা ৰুমাল ৰাখক।